ৰসৰাজ বেজবৰুৱাৰ জুনুকা নামৰ কিতাপখনত এটা ফকৰা আছে। গপত মৰিল গজহস্তি, ফুকাৰাত মৰিল গুম, শ খাওঁতে শগুণ মৰিল, আজোৰত মৰিল ঘুম। এই ফকৰাটো আমি সৰুকালতেও শুনিছিলোঁ, কিন্তু ৰসৰাজ বেজবৰুৱাৰ জুনুকা নামৰ কিতাপখনত আছে বুলি আমি জনা নাছিলোঁ। সেইটো লৈ এটা সাধু কথা আছে, হাতী আৰু সাপ বুলি। এজন ৰজাৰ এটা বৰ মৰমৰ দঁতাল হাতী আছিল। হাতীটোক ৰজাই বৰ ভাল পায়। সি দুখ পাব বুলি ৰজাই তাক কেতিয়াও বান্ধি নথয়। সেই দেখি সি মুকলি হৈ চৰি ফুৰে, কিন্তু কাৰো একো অপকাৰ নকৰে। ৰজাৰ মৰম পাই পাই সি বৰ গপচ হৈ পৰিছিল। এদিন সি বাটে বাটে ঘূৰি থাকোঁতে দেখিলে যে এটা গুম সাপ গা ৰদাই ৰাস্তাত পৰি আছে, আৰু সাপটোৱেও হাতীটো অহা দেখিছে। দেখি সি ভাবিলে যে মই এটা বিষাক্ত সাপ, মোলৈ চবেই ভয় কৰে, গতিকে মই ৰাস্তাৰ পৰা বা বাটটোৰ পৰা আঁতৰি নিদিওঁ, হাতীটো কেনেকৈ যায় যাওক। এইবুলি সাপটোৱে লৰচৰ নকৰিলে, ৰাস্তাতে পৰি থাকিল। হাতীটোৱে কাষেদি নগৈ সাপটোক গছক মাৰি দিলে। গছক মাৰি দিওঁতে সাপেও ৩-৪ বাৰ খুটি ভৰিত বিষ ঢালি দিলে। সাপৰ বিষত থাকিব নোৱাৰি হাতীটো তাতে মৃত্যুমুখত পৰিল। হাতীটো মৰা দেখি ওচৰতে শগুণ আছিলে। শগুণে ওপৰৰ পৰা দেখি আছে হাতীটো মৰা। তেতিয়া শগুণেতো শ খায়। শগুণে আহি হাতীটো এটা জেগা ফুটাই খাবলৈ ধৰিলে। এনেকৈ খাই খাই গৈ গৈ যিটো ফুটা উলিয়াই থৈছিলে, সেই ফুটাটো এটা সময়ত বন্ধ হৈ গ'ল। বন্ধ হৈ পেলাই শগুণটোৱেও উশাহ ল'ব নোৱাৰি মৰি থাকিলে। এতিয়া সেই সময়তে আকৌ এজন চিকাৰী, তেওঁৰ নাম ঘোং নামেৰে এজন চিকাৰী সেই বাটেদি গৈ আছিলে। তাৰপাছত সি যেতিয়া দেখিলে হাতীটো মৰি আছে, হাতীটোৰ 2টা দাঁত আছে, সি ভাবিলে দাঁতটো মই এৰুৱাই লৈ যাওঁ, মই এইটো বেচি পেলাই বহুত পইচা পাম। সেইবুলি সি দাঁতটো দাৰে কাটি বহুত জোৰকৈ টানি দিওঁতে দাঁতটো উঘাল খাই আহি তাৰ পেটত সোমাই গ'ল, আৰু সি সেই খোচত মৰি থাকিল। সেই সময়তে তাৰ ওচৰতে এটা হালোৱা মানুহে হাল বাই আছিল। সি এই কাণ্ড কাৰখানাবোৰ চব দেখি আছিল। সি হালখন ৰাখিলে, আৰু ৰাখি পেলাই সেই জেগাটোলৈ আহিল। আহি পেলাই হাতীটো চাই চাই এটা ফকৰা মাতিলে। ফকৰাটো মই যিটো উল্লেখ কৰিছিলোঁ সেইটোৱেই, গপত মৰিল গজহস্তি, ফুকাৰাত মৰিল গুম, শ খাওঁতে শগুণ মৰিল, আজোৰত মৰিল ঘুম। গতিকে আমি ইয়াৰ পৰা শিক্ষা পালোঁ যে ডাঙৰেই হওক বা সৰুৱেই হওক, গৰ্ব কৰিব নালাগে। গৰ্ব কৰিলে খৰ্ব হৈ বিপাঙত মৰিব লাগে।